নমস্কাৰ বন্ধুসকল, আপোনালোকক ষ্টাডি পাৱাৰফুল চেনেলটোলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম 20টা কাৰেণ্ট এফেয়াৰ্ছৰ MCQs, যিকেইটা আপকামিং এক্সামবোৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ অসম চৰকাৰৰ অনাগত পৰীক্ষাবোৰৰ বাবে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। তেন্তে বলক বন্ধুসকল, আমি আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বন্ধুসকল, আন্তৰ্জাতিক য়োগ দিৱস 2019ৰ থিম কি আছিল? চাৰিটা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰটো হৈ যাব বন্ধুসকল অপশ্যন নম্বৰ গ, য়োগা ফৰ ক্লাইমেট একশ্যন। আন্তৰ্জাতিক য়োগ দিৱস 2019ৰ থিম আছিল য়োগা ফৰ ক্লাইমেট একশ্যন। কুৱেশ্যন নম্বৰ 2, 2018 চনৰ জ্ঞানপীঠ পুৰস্কাৰ কাক দিয়া হয়? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। এই প্ৰশ্নটো গ্ৰুপ ডি 2018 চনত আহিছিল। শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, অমিতাভ ঘোষ। 2018 চনৰ জ্ঞানপীঠ পুৰস্কাৰ দিয়া হয় অমিতাভ ঘোষক। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন বন্ধুসকল, আপোনালোকে মনত ৰাখিব। দিল্লী হাইকোৰ্টৰ নতুন মুখ্য বিচাৰপতি হিচাপে কাক নিযুক্তি দিয়া হয়? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব বন্ধুসকল অপশ্যন নম্বৰ গ, DN পেটেল। আপোনালোকে DN পেটেলক দিল্লী হাইকোৰ্টৰ নতুন মুখ্য বিচাৰপতি হিচাপে নিযুক্তি দিয়া হয়। কুৱেশ্যন নম্বৰ 4, মাই লাইফ মাই মিছন কাৰ আত্মজীৱনী? চাৰিটা অপশ্যন দিয়া আছে অক্ষয় কুমাৰ, বাবা ৰামদেৱ, গুলশন কুমাৰ, অমিতাভ বচ্চন। চ' বন্ধুসকল শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ, বন্ধুসকল অপশ্যন নম্বৰ খ, বাবা ৰামদেৱ। মাই লাইফ মাই মিছন বাবা ৰামদেৱৰ আত্মজীৱনী। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধুসকল। বিশ্ব পৰিৱেশ দিৱস 2019 চনৰ থিম কি আছিল? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, বিট এয়াৰ পলিউশ্যন। আপোনালোকে মনত ৰাখিব, বিশ্ব পৰিৱেশ দিৱস 2019 চনৰ থিম আছিল বিট এয়াৰ পলিউশ্যন। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধুসকল এইটো। বিশ্ব হেপাটাইটিছ দিৱস কেতিয়া পালন কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে। আমাৰ শুদ্ধ উত্তৰটো হৈ যাব বন্ধুসকল অপশ্যন নম্বৰ ক, 28 জুলাই। বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় বন্ধুসকল 28 জুলাই তাৰিখত। সাম্প্ৰতিক ব্ৰিক্সৰ বিদেশ মন্ত্ৰীৰ বৈঠক ক'ত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে ৰাছিয়া, ব্ৰাজিল, ভাৰত, চীন। চ' বন্ধুসকল শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, ব্ৰাজিল। সাম্প্ৰতিক ব্ৰিক্সৰ বিদেশ মন্ত্ৰীৰ বৈঠক হৈছিল বন্ধুসকল ব্ৰাজিলত। পৰৱৰ্তী প্ৰশ্নটো হৈছে বন্ধুসকল, সাম্প্ৰতিক ভাৰতৰ অৰ্থনৈতিক বিষয়ৰ সচিব কোন হ'ল? চাৰিটা অপশ্যন দিয়া আছে। আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, অতনু চক্ৰৱৰ্তী। সাম্প্ৰতিক ভাৰতৰ অৰ্থনৈতিক বিষয়ৰ সচিব হ'ল অতনু চক্ৰৱৰ্তী। সাম্প্ৰতিক এছ জয়পাল ৰেড্ডিৰ মৃত্যু হ'ল, তেখেত এজন দেশ আছিল। চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক, ৰাজনীতিৰ নেতা। আপোনালোকে মনত ৰাখিব বন্ধুসকল, সাম্প্ৰতিক এছ জয়পাল ৰেড্ডিৰ মৃত্যু হ'ল, তেখেত এজন আছিল ৰাজনীতিৰ নেতা। নেক্সট প্ৰশ্নটো হৈছে বন্ধুসকল, সাম্প্ৰতিক অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ নতুন ৰাজ্যপালৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, বিশ্বভূষণ হৰিচন্দন। আপোনালোকে বিশ্বভূষণ হৰিচন্দন হৈছে অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ নতুন গভৰ্ণৰ। BSFৰ পৰৱৰ্তী ডাইৰেক্টৰ কোন হ'বলৈ গৈ আছে? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক, DK জোহাৰী। মনত ৰাখিব বন্ধুসকল, BSFৰ পৰৱৰ্তী ডাইৰেক্টৰ হ'বলৈ গৈ আছে DK জোহাৰী। দক্ষিণ আফ্ৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন আছে? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক, চিৰিল ৰামফোছা। বন্ধুসকল কাষতে থকা ফটোখনেই হৈছে চিৰিল ৰামফোছা। কুৱেশ্যন নম্বৰ 14, আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস কেতিয়া পালন কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, 29 জুলাই। আপোনালোকে মনত ৰাখিব বন্ধুসকল, 29 জুলাইত আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস হিচাপে পালন কৰা হয়। বন্ধুসকল আজিৰ প্ৰশ্নবোৰ সকলোবোৰ পৰীক্ষাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয়। প্লিজ আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব। কুৱেশ্যন নম্বৰ 15, 2018 চনৰ সৰ্বভাৰতীয় টাইগাৰ এষ্টিমেশ্যন ৰিপৰ্ট অনুযায়ী ভাৰতত মুঠ কিমান টাইগাৰৰ সংখ্যা আছে? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধুসকল। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব 2967টা। 2020 চনৰ খেলো ইণ্ডিয়া যুৱ গেমছ তৃতীয় সংস্কৰণ কোনখন চহৰত আয়োজন কৰা হ'ব? চাৰিটা অপশ্যন দিয়া আছে দিল্লীত, গুৱাহাটীত, কলকাতা, বাৰাণসীত। চ' বন্ধুসকল শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, গুৱাহাটীত। সাম্প্ৰতিক কোনখন দেশে পানীৰ মাজত সৈন্য সংগ্ৰহালয় তৈয়াৰ কৰিবলৈ গৈ আছে?
চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নম্বৰ গ জৰ্ডন। জৰ্ডনত পানীৰ মাজত সৈন্য সংগ্ৰহালয় তৈয়াৰ কৰিবলৈ গৈ আছে। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধুসকল, আপোনালোকে মনত ৰাখিব। ভাৰতৰ কোনখন চহৰত প্ৰথমবাৰৰ বাবে পানীৰ তলৰে মেট্ৰ' আৰম্ভ হ'বলৈ গৈ আছে? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ কলকাতা। কলকাতাত প্ৰথমবাৰৰ বাবে পানীৰ তলৰে মেট্ৰ'ৰ কাম আৰম্ভ কৰিছে। আজি 20 নম্বৰ তথা শেষৰ প্ৰশ্নটো হৈছে বন্ধুসকল, ভাৰতৰ কোনখন ৰাজ্যত বাঘৰ সংখ্যা আটাইতকৈ বেছি? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত মুঠ বাঘৰ সংখ্যা হৈছে বন্ধুসকল 526টা। বন্ধুসকল আজি আছিল এইকেইটাই কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান গুৰুত্বপূৰ্ণ MCQs। আশা থাকিল বন্ধুসকল আপকামিং এক্সামবোৰৰ বাবে আপোনালোকৰ বাবে এই ভিডিঅ'টো কিছু হ'লেও সহায় হ'ব। যদি ভিডিঅ'টো ভাল পাইছে বন্ধুসকল প্লিজ এটা ভিডিঅ'টোত লাইক কৰি দিব, আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকেও ছাবস্ক্ৰাইব কৰা নাই প্লিজ বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বিদায় লৈছোঁ, বাই বাই, থেংক ইউ।